কল্যাণকামী মহিলা সমিতি ফালৰ পৰা আপোনালোকক দাবী জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ ব্যৱস্থা আপোনালোকে কৰিব বুলি আমি দাবী জনাইছোঁ। অন্যথা আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। পুলিচৰ বীৰত্বতাৰ বিৰুদ্ধে আমি ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ৰতকে গাঁৱৰ নিবাসী ধনীবৰ আগৰৱাৰ বিশেষভাৱে অক্ষম নাবালিকাক ঘৰৰ ওচৰৰে নীলকান্ত পাইট ওৰফে মনোজ পাইট এই লম্পটগৰাকীয়ে ঘৰত কোনো নথকাৰ সময়ত এই সুযোগ লৈ পেলাই উপৰ্যুপৰি দৰ্শন কৰি অৰ্ধ অচেতন অৱস্থাত পেলাই থৈ পেলাই গুচি গ'ল বুলি আমি জানিব পাৰিছোঁ। গতিকে আমি যোৱাকালিয়ে থানাত পৰিয়ালৰ লোকে ইয়াত গোচৰ দিয়া হৈছে থানাত। আজি পৰ্যন্ত এতিয়ালৈকে সিহঁতে কৰায়ত্ব কৰিব পৰা নাই। গতিকে আমি জনাই কল্যাণকামী মহিলা সমিতিৰ তৰফৰ পৰা আমি মেম'ৰেণ্ডাম এখন দিছোঁ। 24 ঘণ্টাৰ ভিতৰত দৰ্শনকাৰীক উচিত শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাটো। অন্যথা আমি প্ৰতিবাদী আন্দোলন গঢ়ি তুলিম বুলি তেখেতসকলক আমি সকীয়াই দিছোঁ। কাৰণ দিনক দিনে জোনাইত এনেকুৱা ঘটনাবোৰ বাঢ়ি গৈছে। চকুৰ সন্মুখতে থানাৰ সন্মুখতে যোৱা বছৰ কলিং ময়ং নামৰ এজন ল'ৰাক কোনোবা দুৰ্বৃত্তই হত্যা কৰি গুচি গ'ল। প্ৰকৃত হত্যাকাৰীক আজি পৰ্যন্ত ধৰা নাই। আৰু প্ৰতিটো কেছটোকে আমি অলপ দুৰ্বল দেখিছোঁ। জোনাই থানাই খুব লেহেমীয়া গতিত কাম কৰিছে, তদন্ত কৰিছে। আজিৰ তাৰিখলৈকে এই হত্যাকাৰীৰো কিবা প্ৰকৃত হত্যাকাৰীক উলিয়াব পৰা নাই। আৰু দৰ্শনকাৰীক আমিও মৰ্মাহত হৈছোঁ যে এই দৰ্শনকাৰী ঘৰৰ ওচৰতে যোৱাকালিলৈকে ঘৰতে থকা মানুহজনক কেনেকৈ পুলিচে কৰায়ত্ব কৰিব নোৱাৰিলে। সেইকাৰণে যাতে পুলিচে সেইখিনি গোপন বুজাবুজিৰ ব্যৱস্থা নকৰে, দোষীক ধৰি আনি উচিত শাস্তি দিবৰ কাৰণে মহিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। ব্যৰ্থ বুলি আমি ধৰি লৈছোঁ, ব্যৰ্থ। কাৰণ ঘৰৰ ওচৰত আজিলৈকে প্ৰকৃত হত্যাকাৰীক যোৱা বছৰ আপোনালোকে চবেই জানে, জোনাইবাসী ৰাইজে জানে, এই হত্যাকাৰীক আজি পৰ্যন্ত প্ৰকৃত হত্যাকাৰীক ধৰি আনিব পৰা নগ'ল। সন্দেহত এজনক জেল হাজতত পঠিয়ালে, জামিন লৈ গুচি আহিলে, ইমানতে শেষ। গতিকে আমি এই দৰ্শনকাৰীকো অতি সোনকালে দৃষ্টান্তমূলক ধৰি আনি পেলাই দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। পৰৱৰ্তী সময়ত যদি আমি পুলিচে কিবা নকৰে আমি আন্দোলন গঢ়ি তুলিম, প্ৰবল প্ৰতিবাদী আন্দোলন গঢ়ি তুলিম জোনাই আৰক্ষীৰ বিৰুদ্ধে।